Hello guys, welcome once again to the next video of my channel. আজি আমি কথা পাতিবলৈ গৈ আছো বৰ্তমান সময়ৰ একদম চৰ্চিত আৰু মানুহৰ ভয়ৰ কাৰণ হৈ থকা এটা ভাইৰাছ যিটো হ'ল কৰোনা ভাইৰাছ। এই ভাইৰাছটোৰ ওপৰত বিভিন্নজনে বিভিন্ন মতামত দিব ধৰিছে, লগতে ইয়াৰ আচল কথাটো একদমেই গম নাপায় আৰু মানুহৰ মাজত বহুত উৰা বাতৰিও প্ৰকাশ হৈছে। এই গোটেই উৰা বাতৰিবোৰ নিশ্চিত কৰি মই আপোনালোকক চিম্পুলকে, শ্বৰ্টকে আৰু সঠিক তথ্য দিবলৈ এই ভিডিঅ'টোত ট্ৰাই কৰিম। বেছি পলম নকৰি বলক শ্ৰী গণেশ বুলি কৈ ভিডিঅ'টো আৰম্ভ কৰা যাওক। প্ৰথমে কওঁ ইয়াৰ উৎপত্তি ক'ৰ পৰা আৰু কেনেকৈ হ'ল। এই ভাইৰাছটো ৱাহান নামৰ চহৰখনৰ পৰা উৎপত্তি, য'ত সাধাৰণতে ইলিগেলি কিছুমান জন্তু বিক্ৰী হয়, যেনে সাপ, বাদুলি, চি ফুডছ, কুকুৰ, মেকুৰী এটচেট্ৰা এটচেট্ৰা। যিবোৰ সাধাৰণতে আমি খোৱাৰ লিষ্টত নধৰোঁ সেইবোৰ তাতে ইলিগেলি বিক্ৰী হয় আৰু তাৰ মানুহবোৰে তৃপ্তি লগাই খায়। এক্সপাৰ্টবোৰে এই ভাইৰাছটো সাপ আৰু চি ফুডছৰ পৰা অহা বুলি ধাৰণা কৰিছে। নেক্সট থিংটো হ'ল ই কিমান ভয়াৱহ। এই ভাইৰাছটো কিমান ভয়াৱহ ইয়াক এতিয়ালৈ কোনেও সঠিককৈ ক'ব পৰা হোৱা নাই, বাট ইয়াৰ কাৰণে আজিৰ ডেটত প্ৰায় 90,000 মানুহ এফেক্টেড হৈছে বুলি শুনা গৈছে আৰু ইয়াৰে 100+ মানুহ মৃত্যুও হৈছে। আৰু এই নম্বৰখিনি অকল চাইনাৰে নহয়, অষ্ট্ৰেলিয়া, কানাডা, ফ্ৰান্স, জাপান, মালয়েছিয়া, ছিংগাপুৰ, আনকি আমাৰ চুবুৰীয়া দেশ নেপাল আৰু শ্ৰীলংকাৰ অল্ড ডেটেল বুলি কোৱা হৈছে। যদি ইণ্ডিয়াৰ কথা ক'ব যাওঁ তেনেহ'লে কেৰেলাৰ এজনী PhD ষ্টুডেণ্ট যিয়ে চাইনাত অধ্যয়ন কৰি আছে আৰু লগতে মৰিগাঁৱৰ এজন ব্যক্তিক এই ভাইৰাছটোত এফেক্টেড হৈছে বুলি ইণ্ডিয়ান মেডিকেল এজেঞ্চিয়ে জাষ্ট ছাছপেক্টেডহে কৰিছে। চ' ইট ডাজন্ট মিন ডেট they are affected from that virus, and also you can't deny that India বা অসমত এই ভাইৰাছটো প্ৰভাৱ নপৰিব। নেক্সট থিংটো হ'ল ইয়াৰ চিমটমছ অৰ্থাৎ লক্ষণবোৰনো কি কি। চিধা ভাষাত যদি ক'ব লাগে দেন ইয়াৰ চিমটমছ বহুতবোৰ। মেইনলি সাধাৰণ চকুত ধৰা পৰা চিমটমছ কেইটা হ'ল যেনে জ্বৰ, চৰ্দি, কাহ, গলত কিবা লাগি লাগি ধৰা আৰু উশাহ নিশাহ লওঁতে প্ৰব্লেম হোৱা। মেইনলি আপোনাৰ যদি নিউমনিয়া হৈছে দেন ততাতৈয়াকৈ হস্পিটেলত যাওক, বিকজ নিউমনিয়া হোৱা এই ভাইৰাছটোৰ প্ৰধান লক্ষণ বুলি ডক্টৰবোৰে উল্লেখ কৰিছে। দেন ইয়াৰ পিছত জানিব লগা কথাটো হ'ল ই মানুহৰ বডিত আহিল কেনেকৈ, বিকজ এই ভাইৰাছটো অনলি জন্তুৰ গাতহে পোৱা যায়। চাওক, এই ভাইৰাছটো অলৰেডি ৱাইল্ড জন্তুৰ গাত পোৱা যায়। যেতিয়া মানুহবোৰে সেই জন্তুবোৰ পাশবিকতাৰ বলি হয় পাগলৰ দৰে খাদ্য লিষ্টত ধৰিব, তেতিয়া সেই ভাইৰাছটো মানুহৰ গাত কিয় নাহিব। আচৰিত হ'বলগীয়া কথা এইটোৱে যে এনেকুৱা এটা ভাইৰাছ সাধাৰণতে হিউমেন বডিত 14 পৰা 24 ঘণ্টালৈ এক্সিষ্ট কৰিব পাৰে, বাট এই ভাইৰাছটো কেনেকৈ ইমান সময় থাকি মানুহ এজনক মৃত্যু পৰ্যন্ত পেলাব পাৰে সেইটোৱে এতিয়ালৈ এটা ডাঙৰ বিষয়। নাও ইয়াৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰোঁ। চ' ইয়াৰ পৰা হাত সাৰি থাকিবলৈ হ'লে চিম্পুলকৈ যদি কওঁ, যিজন ব্যক্তি এই ভাইৰাছৰ পৰা আক্ৰান্ত তেনে ব্যক্তিৰ পৰা খুচৰিব পাৰে, লাইক বতাহৰ দ্বাৰা, কাহিলে বা ফিজিকেলি টাচত আহিলে এই ভাইৰাছটোৰ দ্বাৰা আপুনি ইনফেক্টেড হ'ব পাৰে। চ' তেনে অৱস্থাত আপুনি ভাল কোৱালিটিত
মাস্ক পৰিধান কৰিব পাৰে, কিন্তু ভাল বুলি ক'লে সেই 10 টকা বা 20 টকীয়া মাস্কটো নুবুজায়, যিটো লেবেল দিবৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবোৰে ইউজ কৰে। এই মাস্কটো ইউজ কৰিব যিটো মেডিকেলি টেষ্টেড হয় আৰু 100 টকা মানৰ পৰা ষ্টাৰ্ট হয়। আৰু কোনোবাই যদি চাইনা যাম বুলি ভাবিছে যেন এতিয়াই কেঞ্চেল কৰক, কজ আপুনি নিজৰ ভৰিত নিজে কোদাল মাৰিব আৰু ট্ৰেভেলিংবোৰো অলপ কমাই দিয়ক। নাও আহো ইয়াৰ পৰা ওলোৱা কিছুমান উৰা বাতৰিৰ কথা। নাজানো গোটেই ইণ্ডিয়াতে নে অকল অসমতে এটা কথা ওলাইছে যে আমি মাংস নাখাওঁ আৰু খালেও লোকেলে খাওঁ আৰু মাছ খালে এই ভাইৰাছটোৰ পৰা আক্ৰান্ত নহয়। আৰে বাবা, কি যুক্তি তোমালোকে এইটো কথাটো কৈছা আৰু যোনে কৈছা মোৰ ওচৰলৈ আহা। মই অলৰেডি কৈছো যে এই ভাইৰাছটো সাধাৰণতে ৱাইল্ড লাইফ জন্তুৰ গাত পোৱা যায়, যেনে সাপ, বাদুলি, চিফুড এটচেট্ৰা। যদি মুৰ্গীয়ে দানা বাতি সাপ বা বাদুলি খাইছে, দেন মই মানি যাম যে এই ভাইৰাছটো মুৰ্গীৰ পৰা আহিছে। এই লোকেল আৰু ব্ৰইলাৰ মুৰ্গীৰ মাজতনো কি ডিফাৰেঞ্চ আছে, ইয়াৰ ওপৰত মই চিয়'ৰ ভিডিঅ' এটা বনাম, যদি আপোনালোকে কমেণ্ট কৰে। তেনেহ'লে আজিলৈ ইমানতে এৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইবাৰ নামৰ মন্দিৰটোত সেৱা আভাস ল'ব আৰু টিলিঙাটো বজাই দিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।